ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছেনে? মোৰ ভালেই। আপোনালোকক এয়া দেখিছে, এয়া দালি, চাউল, পিঁয়াজ, আলু, ইফালে নৰসিংহ পাত, সকলোখিনি যোগাৰ কৰি ল'লোঁ। আগধৰিতে তিয়াই থৈছিলোঁ, আপোনালোকক নেদেখুৱালোঁ। চাউল আধা টেমা কেইটামান তিয়ালোঁ। দালিয়ে বেছিকৈ সৰহকৈ দিলে মানে খিচিৰিকণ খাই ভাল লাগে। আজি বোলো খিচিৰি অকণ খাম বুলি ভাবিছোঁ, সেয়েহে আপোনালোকৰ মাজলৈও বোলো আগবঢ়াওঁ। বঙালী ধনিয়া আৰু নৰসিংহ পাত মই আনিবলৈ দিলোঁ। নৰসিংহ পাত আৰু বঙালী ধনিয়া পাত আনিবলৈ দিলোঁ। খুৰী এজনীয়ে একেবাৰে দেখিছেনে, ই একদম পোলা ছিষ্টেম কৰি দিছে। যি কি নহওক, থৈ দিলে বেয়া নহয়। সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লাইক কমেণ্ট কৰিব, কেনেকুৱা হয় জনাব। মই কি কৰিব পাৰিছোঁ নেজানো, মই অকণ আপোনালোকৰ মাজলৈ বোলো আগবঢ়াওঁ, সেয়েহে ভিডিঅ'টো দিলোঁ। তেতিয়াহ'লে ব'লক। কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াত তেল অকণ দি দিম। তেলখিনি গৰম হোৱা হৈছেহি, আকৌ মই এতিয়া পিঁয়াজ দি দিম। সেয়া কেঁচা জলকীয়া 2টা দি দিছোঁ, বেছি দিয়া নাই, ল'ৰাই খাব নোৱাৰে। আৰু জলকীয়া গুড়ি দিম যিহেতুকে, সেইকাৰণে মই দিয়া নাই। অকণ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মই দালিয়ে আলুৱে দি দিম। ইয়াত দেখিছেনে, হালধি দি দিব। তাৰপিছত এয়া নিমখ, তাৰপিছত ইয়াত চাউল তিয়াই থোৱাখিনি দিছোঁ মই। এয়া চাউলে দালিয়ে অকণ ভাজি লৈছোঁ অলপ সময়ৰ কাৰণে। কেনেকুৱা হয় জনাবচোন দেই। তাৰপিছত মই এইটো জিৰা দিম এতিয়া। জিৰা অকণ দিলে ভাল লাগে। শুকান জলকীয়া হ'ব লাগে, শুকান জলকীয়া দিয়া নাই মই। তাৰপিছত মই ইয়াত পানী লৈ ল'লোঁ। এতিয়া মই ইয়াত ঢাকনা মাৰি দিম, আপোনালোকে চাই থাকিব দেই। তাৰপিছত মই হোৱাৰ আগে এয়া বঙালী ধনিয়া পাত, এইফালে নৰসিংহ দি দিম, আপোনালোকে চাই ল'ব। নৰসিংহ পাত আৰু বঙালী ধনিয়া পাতটো দি দিম। হৈ গ'ল, আপোনালোকে ইয়াত দেখিছেনে, হৈ গ'ল। এয়া মই এখন লৰাই দিম। এয়া হৈছেহি, আৰু অকণ সময় লাগে। এয়া ঢাকনা খুলি দিলোঁ, এয়া হৈছেহি।
মানে অকণ চিমত দি দিছোঁ, বেছিকৈ দিলেও লাগি ধৰিব। এয়া তাৰ পিছতে মই এইখিনি দি দিম। মই মিক্স কৰি পেলাই এয়া কাটি ল'লোঁ। এয়া কাটি লোৱাৰ পাছত এতিয়া মই দিম, এনেকৈ চাব। এয়া হৈছেহি। এয়া কালাৰটোৱে ভাল লাগিছে, চাওকচোন। তাৰপিছত মই ইয়াৰ ৰেড চিলি জলকীয়া পাউডাৰ দি দিম এতিয়া দেই। হৈ গ'ল, এয়া হৈ গ'ল। এইফালে ল'ৰালে কাঢ়ি থলোঁ, ল'ৰাই জলকীয়া নাখায় যিহেতুকে তালে এয়া কাঢ়ি থৈ দিলোঁ। এয়া আমালে বনাই হৈ গ'ল। এতিয়া আমি খাই লওঁগৈ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। খাবলৈ লৈছোঁ, তাৰ লগত লৈছোঁ নেমু টেঙা, পিঁয়াজ, বগৰী আচাৰ, আমৰ আচাৰ, এইফালে আলু লৈছোঁ, এইফালে এয়া লৈছে নেমু লৈছে, এইফালে